সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে। মই আজি বেডৰ পৰা এবিধ মিঠাই প্ৰস্তুত কৰিম বুলি ভাবিছোঁ। তাকে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰ বাবে মই লৈছোঁ অলপ গাখীৰ, কেইপিচমান পনীৰ আৰু ৰুকা নাৰিকল অলপ, পাউডাৰ গাখীৰ আৰু আধা কাপ চেনি, আৰু মই লৈছোঁ কেইপিচমান ব্ৰেড। এতিয়া মই এই ৰুকা নাৰিকলখিনি আৰু পনীৰ কেইপিচ আৰু এই পাউডাৰ গাখীৰখিনি একেলগতে দি এতিয়া মই মিশ্ৰণটো ধুনীয়াকৈ মঠিব লাগিব। গোটেইখিনি একেলগে মিক্স কৰি এতিয়া মিক্সটো সানি থাকিব লাগিব গোটেইখিনি মিক্স নোহোৱালৈকে। এতিয়া মিশ্ৰণখিনি মঠাৰ লগতে কথা, আৰু যিমান মঠিব পাৰে সিমান ভাল হয় লাড়ু। এতিয়া এয়া এনেকৈ অলপ দেৰি মঠিব লাগিব। যিমান মঠে সিমান ভাল হয়। এয়া হৈছে আৰু দেখিছেনে? এনেকৈ লাডু বান্ধিলে গম পাব লাগে যে বস্তুটো মঠা হৈ গৈছে। এই আমাৰ হৈছে আৰু এনেকৈ লাডু বান্ধিছে। এতিয়া মিশ্ৰণটো অলপ ঢিলা হোৱা যেন দেখি মই কি কৰিলোঁ, এটা বিস্কুট ভাঙি দিলোঁ। আপোনালোকে যি দিও দিব পাৰে, ময়দাও মন গ'লে দিব পাৰে। মই ময়দা দিয়া নাই, মই বিস্কুট এটাহে ভাঙি দিলোঁ। যিহেতু অলপ ঢিলা দেখিলোঁ সেইকাৰণে মই এটা বিস্কুটে ভাঙি দিলোঁ। ইয়াত কালাৰো দিব পাৰে, কিন্তু মই ঘৰত খাম যেতিয়া কালাৰ দিয়া নাই, আৰু আমি চিম্পুলকৈ বনাই দিছোঁ। আলহীও আহিলে এইটো বনাই দিবলৈ, এনেকুৱা ধৰণৰ ঘৰত বেড থাকিলে এনেধৰণে বনাই দিব পাৰি। ডিছখন দেখিবলৈ শুৱনি হয়। আৰু এয়া হৈ গৈছে আমাৰ। এতিয়া হৈ যোৱাৰ পাছত মই কি কৰিম, এতিয়া মই লাডু কৰিম। ইচ্ছা অনুসৰি লাডু কৰিব পাৰে, কিছুমানে এনেকৈ দীঘলীয়াকৈও বনাব পাৰে মন গ'লে, কিন্তু মই গোটা কৰিছোঁ। এনেধৰণে গোটা কৰিছোঁ। পিছত আকৌ ভালদৰে গোল কৰিম বাৰু। এতিয়া এনেই চেপটোহে দিছোঁ। কালাৰটো দিলে কি হয়, দেখিবলৈ ধুনীয়া হয়। আৰু এই আমাৰ গোল হৈ গৈছে। এতিয়া মই ব্ৰেড কেইপিচ এই কিনাৰটো কাটি ল'ম। এয়া নাকাটিলেও হয়, কাটি লৈছোঁ। কিনাৰটো অলপ ডাঠ হয়। কেইপিচ মই কাটি ল'লোঁ। এয়া অলপ অলপ কাটিছোঁ, মাত্ৰ ওপৰৰ ৰঙা সেইটো গুচাই দিছোঁ। এতিয়া মই ব্ৰেড কেইপিচ গাখীৰখিনি ডুবাই দিম। এয়া দেখিছেনে, দুইফালে ভিজিলে। এতিয়া মই লাহেকৈ অলপ পাতলাকৈ চেপি দিছোঁ। এয়া চেপি দিছোঁ। তেনেকৈ মই গোটেইকেইখন ব্ৰেড এনেকৈ গাখীৰত অলপ অলপ ডুবাই ল'ম। ডুবাই লৈ এনেধৰণে চেপি ল'ম। ব্ৰেডটোৰ মাজত এনেকৈ ভৰাই এনেধৰণে কৰি এনেধৰণে হেৰি কৰি গোট কৰি ল'ম। এইটো বিভিন্ন ধৰণে চেপ দিব পাৰে, চেপেটাও কৰিব পাৰে ইচ্ছা অনুসৰি। মই গোল কৰিছোঁ। এয়া এনেধৰণে গোটেইকেইটা লাডু এয়া মোৰ লাডুকেইটা বনাই হৈ গৈছে। এতিয়া মই কি কৰিম, এটা গেছতে কেৰাহীখন উঠাই দিছোঁ। এতিয়া মই ইয়াতে অলপ ৰিফাইন তেল ঢালি দিম। যি টি তেলত বনালে হ'ল, মিঠাতেল দিলেও হ'ল। এইখিনি এতিয়া গৰম হ'বলৈ দিব লাগিব। তেলখিনি গৰম হৈছে, আৰু মই কি কৰিছোঁ, ইফালে এয়া এখন কেৰাহীত চেনি পানী বনাই আছোঁ। এতিয়া মই তেলখিনি গৰম হ'লত মই এই লাডুকেইটা এটা এটাকৈ দি দিম।
চাব যাতে ইটো গাত ইটো কেৰাহীখনত যেতিয়া আমি লাডুকেইটা দিম ইটো গাত ইটোত যেতিয়া লাগি নাযায় সেইটো লক্ষ্য কৰিব লাগিব আমি এইটো তেলটো ভালকৈ গৰম হ'লে লাডুকেইটা লাগি নাযায় কেৰাহীত ইফালে মোৰ চেনি পানী ৰেডি হৈছে এয়া চেনি পানী এফালে কৰি আছোঁ এতিয়া সাৱধানে আমি লাডুকেইটা ইফাল সিফাল কৰি দিব লাগিব যাতে এইটো গাত ইটো লাগি নাযায় এয়া ৰঙা হৈ আহিছে আৰু বনাবলৈও খুব কম সময় লাগে আৰু খাবলৈও ভাল হঠাতে আলহী আহিলে ঘৰত বেট থাকিলে এনেকৈ বনাই দিব পৰা যায় আৰু আপোনালোকে ইচ্ছা গ'লে মানে কি কৰিব নাৰিকলৰ গুড়ি যেতিয়া মই পনীৰ সৈতে এইখিনি ফেটিছিলোঁ তেতিয়া সেই সময়ত আপোনালোকে এটা মন গ'লে মানে ডিমো প্ৰয়োজন হ'লে দিব পাৰে মই ডিম দিয়া নাই বাৰু এই আমাৰ ভজা হৈ গৈছে মই এতিয়া গেছটো অফ কৰি একদম নমাই দিম এইকেইটা এয়া দেখিছেনে ধুনীয়াকৈ সিজি গৈছে এতিয়া এইকেইটা মই সাৱধানেৰে এটা এটাকৈ চেনি পানী দি দিম এয়া মোৰ বেডৰ মিঠাই ৰেডি হৈ গ'ল আৰু আপোনালোকেও বনাই খাই চাবচোন কেনেকুৱা পালে মোক জনাব আৰু ভিডিঅ'টো চাই যদি ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু যিসকল লোকে বৰ্তমান মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিব আজিলৈ আহিছোঁ আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে নমস্কাৰ